নমস্কাৰ নিউজ আসামৰ দৰ্শকসকলক এই মুহূৰ্তত দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা খুবেই কম এই কথাৰে ইংগিত দিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যাই 1000 স্পৰ্শ কৰিলেই বন্ধ হ'ব শিক্ষা অনুষ্ঠান এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বুধবাৰৰ দিনটোত গুৱাহাটীত কৰোনাত আক্ৰান্তৰ সংখ্যা 700 জনলৈ বৃদ্ধি পাইছে গতিকে প্ৰতিদিনে কৰোনাৰ সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য কৰি বুজিব পাৰি যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা খুবেই কম অসমৰ বাবে শীঘ্ৰেই আহিব 2 কোটি ভেকচিন জনালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি স্বাস্থ্য বিভাগ শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ইয়াৰ পাছতে ভেকচিন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 2 কোটি ভেকচিন অৰ্ডাৰ দিম কালি নিশা 1 কোটি দিছো 1 কোটি কাইলৈ অৰ্ডাৰ দিম অসমৰ আৰোগ্য নিধিত ৰাইজৰ 116 কোটি টকা আছে সুত মিলাই 118 কোটি টকাৰো অধিক হৈছে গোটেই পুঁজি ভেকচিনৰ কামত ব্যৱহাৰ কৰা হ'ব আৰোগ্য নিধিৰ উপৰঞ্চি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব বৈঠকত আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা কৰা হয় তাৰ পাছতে সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় কামৰূপ মেট্ৰ' বিশ্ববিদ্যালয় স্কুল কলেজ সকলো হ'ব বন্ধ মহানগৰীত কৰোনাৰ আক্ৰান্তৰ সংখ্যাই 1000 অতিক্ৰম কৰিলে সিদ্ধান্ত লোৱা হ'ব বহিৰাজ্যৰ পৰা অহা লোকসকলক 7 দিনৰ হোম কোৱাৰেণ্টাইন বাধ্যতামূলক কৰা হৈছে 60টালৈ বৃদ্ধি কৰা হৈছে কোভিড স্কেনিং চেণ্টাৰ নাৰ্ছিং হোমৰ সৈতে হস্পিটেলৰ টাই-আপৰ অনুমতি দিয়া হৈছে কিন্তু হোটেলসমূহ নাৰ্ছিং হোমৰ কাষত হ'ব লাগিব ব্যক্তিগত হস্পিটেলত নাথাকিব কোনো ধৰণৰ বিনামূলীয়া সুবিধা প্ৰয়োজনীয়তাত চৰকাৰে অনুষ্ঠিত কৰিব ভেকচিন কেম্প 18 পৰা 45 বৰ্ষৰ সকলোকে ৰাজ্য চৰকাৰৰ বিনামূলীয়া ভেকচিন দিয়া হ'ব 2 মে তাৰিখলৈ আমি পৰিস্থিতি পৰীক্ষণ কৰিম কোভিড পৰিস্থিতি জটিল হ'লে বাতিল হ'ব Hs Hslc পৰীক্ষা নিৰ্বাচনৰ পূৰ্বে কোভিড নাছিল কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা লুকাই ৰাখিব নোৱাৰি 10000 কৰ্মচাৰীয়ে মোৰ লগত ষড়যন্ত্ৰ নকৰে জুইয়ে যিমানেই পুৰিব সিমানেই সোণ বেছি উজ্জ্বল হ'ব 2020ৰ তুলনাত ভেকচিনৰ নষ্ট হোৱাৰ পৰিমাণ তেনেই কম কোভিড সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে এই মন্তব্য কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখিনিতে নিউজ আসামৰ দৰ্শকসকলক আন এটা দুখজনক খবৰ দিবলৈ ওলাইছোঁ কিনো চাৱনীৰে চালা বুলি চেনাইক সুধি জোনবাইৰ দেশলৈ গুচি গ'ল বিহুৰাণী জানমণি জোনবাইৰ পৰা মৰম জানলৈকে ক'ত যে নাছিল তেওঁৰ গীত সকলোকে কন্দুৱাই চিৰদিনলৈ বিদায় মাগিলে বিহুগীতৰ ৰাণীখ্যাত ভিতালী দাসে তেওঁ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাপ পেলাইছে তেওঁ গীতসমূহ সদায় অসমবাসীৰ হৃদয়ত জিলিকি ৰ'ব যোৱা দশকটোত বিহুগীতৰ সম্ৰাজ্ঞীৰূপে নিজৰ সুৰ আৰু কণ্ঠৰে অসমৰ সাংস্কৃতিক জগতৰ লগতে অগণন লোকক মোহাচন্ন কৰি ৰাখিছিল ভিতালী দাসে ধন্যবাদ গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকক নিউজ আসাম